চা আকৌ চা না ভাল লাগিছে ছোৱালী ভাল লাগিছে ঐ আজি ইমান দেৰিলৈকে অহা নাই যে আহিব আহিব ৰ না কেইটা বজাইছা না আজি ইমান দেৰিলৈ অহা নাই আকৌ হৰি আহিলে ঐ যা যা নগলি যে ঘৰ লাজ লাগে ঐ হেৰি যে তাইৰ লগত যে ল'ৰাটো গৈছিলে তাৰ বয়ফ্ৰেণ্ড এই বয়ফ্ৰেণ্ড নহয় চাগে সদায় লগত যায় লগৰ হ'বও পাৰে চাই লওক কি কৈ দিবি যা কৈ আছোন ৰ আজি ঐ শুনাচোন তোমাৰ নামটো ক'ব পাৰিবা নেকি নাম্বাৰ দিব পাৰিবা মইতো তোমাক চিনিয়ে নাপাওঁ মই তোমাক কিয় ফোন নাম্বাৰ দিম ঐ তাইৰ নাম্বাৰটোৱে নিদিলে ৰে কিবা এটা তাৰ লগৰটোৰ পৰা নাম্বাৰটো ল'ব পাৰিছোঁ ভাই ৰ'বাচোন কালি যে তোমাৰ লগত ছোৱালী এজনী আহিছিলে তাইৰ নাম্বাৰ দিব পাৰিবা নেকি 600059 নাম্বাৰটো মই দিছোঁ বুলি তাইক নকবা দেই হেল্ল' হেল্ল' ভাল ন ভালেই তোৰ ভালে ইমান দিন খা খবৰ নাই যে ক'ত আছিলে এই ঘৰৰ কামত অলপ বাহিৰত গৈছিলোঁ বাকী ঠিকে আছেতো তাকেই ঘৰত চবৰ ভাল ভালেই তোৰ ভালে এয়া কোন এয়া মোৰ জীয়েক তোমাৰ খবৰ ভাল ভালে কি ভাবি আছ নাই এনেই
ব'লা যাওঁগে। হেল্ল' হৰি, তই মোৰ লগত বৰ ভাল নকৰিলি। তোক মই বহুত ভাল লগৰ বুলি ভাবিছিলোঁ, তোক বহুত বিশ্বাসো কৰিছিলোঁ। মানে বুজি পোৱা নাই আছিলোঁ কথাবোৰ। এতিয়া হ'ব দে, থৈছোঁ।